হাই ফ্ৰেণ্ডছ, আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেলেগ সাউন্ড দে। হেই মোৰ সাউন্ড সিস্টেমটোৰে প্ৰব্লেম হয়, বাকি সব ঠিকে আছে, বুঝছো? ক্লিয়াৰ একদম। বা তইনো এইটো কি বজালি একেৰে বাহি বজালি দেখোন। নকবি দে, ওলোৱা নাই বুঝছো? 3 দিন মানে হ'ল, ভালকে মোৰ হাগাই হোৱা নাই। কাচকল খালো কালি, তথাপিও হোৱা নাই। কি ক? শুনছো আমাৰ মায়েতে কোৱা কথা দিছোন, মই ইমান নাজানো। পানৰ যে ঠাইটো যে আছে, সেইটো সোমাবিচোন, ভালকে হাগা হয় বোলে। ঐ চাচোন চা, সেইটো কোনবাৰ নতুনকে হাগা মানুহ আছে নেকি আমাৰ গ্ৰুপত? হয়, মই ফটোৱা নিউজৰ পৰা আহিছিলোঁ। শুনিছোঁ মই আপোনালোকৰ বোলে পায়খানা নাই ঘৰে ঘৰে, আৰু আপোনালোকে বোলে পথাৰতে বোলে হাগে বোলে। তাৰে বিষয়ে অলপ জানিব আহিছোঁ। আপোনালোকৰ কেনেকুৱা অনুভৱ হয় গ্ৰুপত হাগি কেনে? আমাৰ হাগা গ্ৰুপৰ কথা সুধিব আহিছে। ভাল লাগে, বহুত ভাল লাগে। একেলগে আমি চবে বহি পেলাই হাগো, চবৰে মনৰ কথাবিলাক আমি হাগোতে প্ৰকাশ কৰি লওঁ আৰু ভাল লাগে। আমাৰ ইয়াতে এটা গ্ৰুপ আছে আৰু সোঁফালে যে তাতে তিৰোতাৰ গ্ৰুপ এটা আছে, তাতে সিহঁতে হাগি ৰাতিখন কাৰ কি কাজিয়া হ'ল, কোনে কি খালে সেইবিলাক কয়, আৰু আমি ইয়াতে গাৰ্লফ্ৰেণ্ডৰ কথাবিলাক কওঁ আৰু মানে। ঠিকে আছে তেনেহ'লে। বাকী এনে অসুবিধা নহয় নেকি হাগোতে আপোনালোকৰ? নাই একো অসুবিধা নহয়, ভালহে লাগে। কি আৰাম বতাহ আহে, একেবাৰে এয়াৰ কণ্ডিশ্যনৰ নিচিনা। গা ফুৰাই যায় একেবাৰে হাৱা খাই ধুনীয়াকৈ আমি হাগি থাকোঁ। আৰু আগফালে কি ধুনীয়া চিনেমাৰ নিচিনা আমি চৰাই চিৰিকটি ৰং বিৰঙৰ বহি হাগি আমি চাই মনোৰঞ্জন কৰিব পাৰোঁ। ইয়াতে আহে কিছুমান যেনেকুৱা কেৰ্কেটুৱা, সাপ বেং এইবিলাকো আহে, এইবিলাকো আমি চাই মনোৰঞ্জন কৰোঁ। একো অসুবিধা নাই, আপোনালোকে একবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ভাল লাগে মানে। ঠিক আছে তেনেহ'লে, আপোনাৰ পৰা শুনিলোঁ কথাখিনি। এই ল'ৰাটো কোন হয় তেনেহ'লে আপোনাৰ? এই ল'ৰাটো আমাৰে বন্ধু, গ্ৰুপৰ হাগা গ্ৰুপৰ আৰু মানে আমি আৰু দুজন আছে, সেই দুজন আজি নাহিলে, কিয় বা নাহিলে। আমি 4জন মানে আছো গ্ৰুপটোত আৰু হাগাৰ কাৰণে। এইটো আমাৰ লগৰে গ্ৰুপৰ, হাগা গ্ৰুপৰে লগৰ। ভাইটি, তোমাৰ নামটো কি আছিল তেনেহ'লে? তুমি অলপ জনোৱা, তোমাৰ হাগি কেনে কেনেকুৱা লাগে এই পথাৰৰ মাজত? মইনো কি ক'ম, যিখিনি কথা ক'ব লাগে এইটো ক'লে। বাৰু ইয়াতে হাগি বেয়া নালাগে, বহুত আৰাম পাওঁ আৰু ইয়াতে পৰিস্থিতিটো ভাল, কোনো মানুহ চানুহ নাহে আৰু ফ্ৰেছ হাৱা দি থাকে, যেনেকা লাগে আমি চিনেমা হলত বহি হাগি আছোঁ। পাহৰিছিলোঁ, মাজত খালি এটা অলপ প্ৰব্লেম হয়, এই বুনবিলাক মাজে মাজে অলপ হানা খোচা কৰে আৰু মাজে মাজে পিপিৰে ক'ৰবাত কাণ মাৰি দিয়ে, সেইটোৱে, বেলেগ একো প্ৰব্লেম নাই। তোমালোকে যে একেলগে হাগা, গোন্ধ পোৱা নে নোপোৱা? গোন্ধটো ইমান নাপাওঁ ইয়াৰ, কিন্তু অলপ থুচৰ অলপ মানে চাউণ্ড চিষ্টেমৰ অলপ প্ৰব্লেম আছে, ক'ৰবাত ধাত ক'ৰবাত ধুত। আৰু বাৰু আমাৰ দুটাত ইমান গোন্ধ নোলায়, বাকী দুজন যে অহা নাই, সিহঁতৰ মানে এনেকা পচা গোন্ধায়। মই সিহঁতক কওঁ ৰাতি ভাত খোৱাৰ আগত তেজপাত দুটা খাই ল'বি, তাৰপিছত গোন্ধটো নোলায়। আমি ৰাতি মাছে মাংসই যি খাওঁ দুটা তেজপাত খাই লওঁ, নহ'লে ৰাতিপুৱা আহিলে বহুত অসুবিধা হয়, বহুত বেয়া গোন্ধ এটা মাৰে মানে। আৰু লগতে চাইডৰ তিৰোতাবিলাক যে এটা গ্ৰুপ বান্ধি হাগে, সিহঁতেও পায় আমাৰ গোন্ধবিলাক। মই সিহঁতক কওঁ, কিন্তু কেতিয়াবা পাহৰে, একো নাই, ক'লে বুজি পাব দিয়কচোন। বাকী ঠিকে আছে। তোমালোকৰ পায়খানা হৈ যোৱাৰ পিছত তোমালোকৰ পানীৰ ব্যৱস্থা? বৰষুণ দিলে প্ৰব্লেম নহয়, ধোৱা গুচি যায়, নহ'লে আমাৰ এই কাষতে এটা পুখুৰী আছে, হাগা হোৱাৰ পিছত তাতে জঁপিয়াই দিওঁ আৰু। ঠিক আছে ভাইটিসকল, তোমালোকৰ পৰা এটা কথা গম পালোঁ, তোমালোকে পথাৰৰ মাজত হাগি কেনে ভাল পোৱা। ঠিক আছে ৰাইজ, আজি আমি বিদ্যালয় ফটোৱা নিজৰ পৰা। আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইবো কৰি দিব আমাৰ চেনেলটোক, লগতে বেল আইকনটো দাবাই দিব।